কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলো ভালে থকাটো আৰু সুস্থ থকাটো আমি বিচাৰোঁ। ভগৱানে আপোনালোকক সদায় মংগল কৰক, ভালে ৰাখক। এয়াই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু আমি ক'ত গৈছোঁ আপোনালোকে থাম্বনেইলটো চাই চাগে গম পাইছে। বেছি দেৰি নকৰোঁ, তাৰ আগতে আপোনালোকলৈ কণমানি কিবা এটা দিছে, লৈ লওকচোন। আমাৰ কণমানিকণে অভিশ্ৰুতি ব্লগৰ ভিউৱাৰ্ছসকল, মানে যিসকলে আমাৰ অভিশ্ৰুতি ব্লগটো চায় আৰু যিসকলে বৰ্তমান অভিশ্ৰুতি ব্লগটো চাই আছে আৰু যিসকলে অভিশ্ৰুতি ব্লগটো চাম বুলি ভাবিছে, সেই সকলোলৈকে তাইৰ ফালৰ পৰা চুম আগবঢ়াইছে আৰু সকলোৱে তাইৰ চুমটো আদৰি ল'ব বুলি আশা কৰিলোঁ। বাৰু যি কি নহওক, ব'লকচোন আমাৰ লগত আপোনালোককো বাবা থানলৈ লৈ যাওঁ আৰু বাবা থানৰ পৰিৱেশটো আমাৰ লগতে আপোনালোকেও উপভোগ কৰক। ফাইনেলি আমি আহি পাই গৈছোঁহি বাবা থানলৈ। যিহেতু আজি শিৱৰাত্ৰি, ৰাস্তাৰ দুই কাষে পূৰা ভিৰ হৈ আছে, পাৰ্কিঙো লাগি আছে আৰু চাইডে চাইডে দোকান বজাৰো পূৰা বহিছে। ভিতৰৰ ফালেতো ক'বই নালাগে, পূৰা মেলা হয়। মই বিয়াৰ পিছত এবাৰ আহিছিলোঁ এওঁৰ লগত আৰু এইবাৰ দাদা বৌহঁতৰ লগত আহিছোঁ। চাইডে চাইডে আপোনালোক সকলোৱে মেলা দেখিছে। গাড়ীখন পাৰ্কিং কৰি আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু আজি বাবা থানৰ গেটখন, মেইন গেটখন মানে ইমান ধুনীয়াকৈ সজাইছে, সঁচাকৈ দেখি মনটো খুবেই ভাল লাগি গৈছে। আৰু ছাইডতে আছে পুলিচ কণ্ট্ৰল ৰুম আৰু তেওঁলোকে সুৰক্ষাৰ সকলো দিশ নিৰীক্ষণ কৰে। আৰু চাওকচোন ভিতৰত কিমান মানুহ, চাইডে চাইডে পূৰা দোকান বজাৰ লাগি আছে। আৰু আপোনালোকক অকণমানকৈ মই পৰিৱেশটো দেখাই দিছোঁ বাহিৰৰ। খুব মানুহ হৈছে আৰু ইমান ভিৰ। আৰু আপোনালোকক এতিয়া দেখাব লৈছোঁ ভিতৰৰ পৰিৱেশ। আমি তাত সোমাই পেলাই সেৱা ল'লোঁ আৰু চাওকচোন ইমানেই ওখ, মানে ওপৰৰ ফালে পূৰা আন্ধাৰ হৈ আছে আৰু এয়া ভক্তসকল আহি ইয়াত সেৱা লৈছেহি। এয়া হৈছে ভিতৰৰ পৰিৱেশ। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ, খুবেই ধুনীয়া। আৰু আজি শিৱৰাত্ৰিৰ দিনা সকলো ৰঙীন হৈ আছে। ছাইডত লাগি আছে মেলা, তাতে গৈ সৰু বাচ্চাবোৰে পূৰা খেলিছে। তাহাঁতৰো এনজয়মেণ্ট হৈ গৈছে আজিৰ দিনটোত। আৰু আমি এতিয়া ভিতৰত ভালদৰে সেৱা কৰিলোঁ, কৰি বাহিৰলৈ ওলাই আহিছোঁ আৰু চাইছোঁ ক'ত কি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰিবলৈ নকওঁ কাৰণ আপোনালোকে শ্বেয়াৰ নকৰে বুলি মই জানো, কিন্তু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব, যাতে আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। শেষত আপোনালোকলৈ পুনৰ শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। শেষত আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোক যিসকলে আমাৰ অভিশ্ৰুতি ব্লগটো চাই আছে আৰু যিসকলে আমাৰ অভিশ্ৰুতি ব্লগটো চাব, আপোনালোকক অন্তৰৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মংগল কামনা কৰি আজি ব্লগটোৰ পৰা আমিও বিদায় মাগিছোঁ। আপোনালোক ভালে থাকক, সুস্থ থাকক। আজিলৈ আহোঁ, বাই বাই। পুনৰ আপোনালোকক অতি সোনকালে লগ পাই আছোঁ।